মছলপুৰ সমষ্টিৰ হৈ পেলাই UPPL দলৰ আমি নমিনেশ্যন ছাবমিট কৰিলোঁ। খুব এটা আনন্দ এটা পৰিৱেশ আজি মছলপুৰ সমষ্টিত। সমষ্টিবাসী ৰাইজে নতুন এটা আশাৰে বাট চাই আছে যে যোৱা 5 বছৰত যিখিনি ৰাইজক সেৱা কৰিলোঁ আৰু অহা 5 বছৰত আৰু যাতে তীব্ৰ গতিত উন্নত মানে ডেভেলপমেণ্ট এক্টিভিটিটো আৰু বাঢ়াব পাৰে, উন্নত আৰু হয়, তাৰ কামনা তেখেতসকলে মানে আশা তেখেতসকলে ৰাখিছে। আৰু ময়ো আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ক'ব খুজিছোঁ যে মই মছলপুৰৰ সন্তান হয়। মছলপুৰবাসী ৰাইজে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰে, দাদাসকল মৰম কৰে, ভাইসকল মৰম কৰে, আৰু আই মাতৃসকলে বিশেষ কৰি অত্যন্ত মৰম কৰে। আৰু এই মৰমৰ বিনিময়ত মই অহা 5 বছৰত মৰম দিবলৈ গৈ আছোঁ। বহুখিনি কল্পনা আছে, বিশেষ কৰি আমাৰ নামঘৰ, আমাৰ বাথৌ থানচালি আৰু আমাৰ যি ৰাইজৰ যি মিটিং কৰা যি ঘৰ, এইসমূহ মই এই 5টা বছৰত কমপ্লিটলি মানে কৰিব নোৱাৰিলেও সাৱধান হৈ থাকিল ক'ৰবাত। কিন্তু এইবাৰ এই 5 বছৰত পূৰা নতুন এটা ৰূপ দিম, এনেকৈ এটা সংকল্প লৈ পেলাই আমি আগবাঢ়িছোঁ। যেহেতু যোৱাকালি BPF-এ এজন জ্যেষ্ঠ নেতাক মানে কালি প্ৰদান কৰিলে, সেই ক্ষেত্ৰত আপোনাৰ কিবা? নাই, এইটো আগৰ পৰাই আমি জানো অঞ্চুমী ডাঙৰীয়াক টিকেট দিব। আৰু অঞ্চুমী ডাঙৰীয়া যোৱা 2020 চনতো মোৰ লগতে তেখেতে হেৰি কৰিছিলে, কম্পিটিশ্যনত আছিলে। তেখেতে বহুত ভোটত ব্যৱধান হৈছে আৰু এইবাৰো তেখেতে বহুত ভোটত, কাৰণ আমি অলৰেডি 50,000ত লক্ষ্য ৰাখি পেলাই কাম কৰিছোঁ। আমি কাৰো লগত হাৰা জিতা আমাৰ কোনো মতলব নাই। আমি নিজৰ ওপৰতে চেলেঞ্জ লৈছোঁ। আমাৰ সমষ্টিবাসীৰ যিমান আমাৰ লিডাৰ আছে, আমাৰ যিমান মানে ৱাৰ্কাৰে কাম কৰি আছে, সকলোৰে মুখত যে আমি কেনেকৈ 50,000টো এচিভ কৰিম, গ'ল আমি কেনেকৈ দিম, তাতহে আমাৰ মানে কম্পিটিশ্যন আৰু